Welcome back to মোৰ YouTube channel my digital tips লৈ আৰু আজি আমি শিকিম যে কইন DCX ত আমি কেনেকৈ ডিপোজিট থকা যেটো ব্যালেন্স হেতু আমি কেনেকৈ মাৰ্কেটত মানে বা বিটকয়েন আমি কেনেকৈ বাই কৰিব ঠিক আছে এতিয়া আমি বিটকয়েন বাই কৰিম মই আপোনালোকক বিটকয়েন বাই কৰি দেখাম যদি আপোনাৰ বিটকয়েন বাই কৰাৰ যদি নলেজ নাই কেনেকৈ বাই কৰিব লাগিব তো হেতু ভিডিওটো কমপ্লিটলি চাব মই স্টেপ বাই স্টেপ দেখাম যে কইন DCX ত আমি যিকোনো মাৰ্কেটৰ যিকোনো টোকেন আমি বা কইন আমি কেনেকৈ বাই কৰিব তো মই ইয়াতে আপোনাৰ অলল গলো ইয়াতে চাক BTC মানে বিটকয়েন মই এটো বাই কৰিম ঠিক আছে বৰ্তমান ইয়াৰ পোৰ্টফলিও আজিৰ ডেটত কিমান টাকা আছে 41,69,664 এটো মই বাই কৰিম ঠিক আছে এটো মই বাই কৰিম ইনভেস্ট 10,000 ঠিক আছে এস্টিমেট bonus তো সরি ইয়াতে আপুনি কিমান টকাৰ বাই কৰিব হেতু নিশ্চয় চাব পাৰিব ইয়াতে ক্লিক কৰিব ঠিক আছে 1000 ইয়াৰ ৰাইট চিনত ক্লিক কৰিব ঠিক আছে ইনসফিশিয়েন্ট ব্যালেন্স দেখুৱাই আছে ইয়াতে মানে অলপ কম পইচা ডিপোজিট কৰিব লাগিব কিহৰ কাৰণে ইয়াত 999 997 so নহব আৰু লাগিব 996 995 insufficient balance দেখুৱাইছে 1 মিনিট 1000 মোৰ ইনভেস্ট মানে আপোনাৰ ইয়াত ডিপোজিট কৰা হৈছিল বৰ্তমান মোৰ ইয়াত 5% মানে ফিস কাটিব 0.5 ফিস এতে ইউ পে 999 ইমান মই 995 যেতিয়া টাইপ কৰিছো তেতিয়া ইয়াত গ্ৰীন দেখাব গৈছে মই এটো সোয়াইপ কৰি দিম ঠিক আছে সোয়াইপ কৰি দিয়া লগে লগে এসাক বাই হৈ গল লিংক উইথ ইউসি এট সাবমিট কৰিলো ডান কৰিলো ঠিক আছে এতিয়া মই বেক কৰিম বেক কৰাৰ পিছত বিটকয়েনত ক্লিক কৰিম বিটকয়েনত ক্লিক কৰাৰ পিছত আপোনাৰ মোৰ ব্যালেন্সটো মই চেক কৰিম মাই ইনভেস্ট 995 ঠিক আছে কারণ মোৰ বৰ্তমান ব্যালেন্স আছে আপোনাৰ 995 000238887 হোল্ডিং BTC ঠিক আছে তো এনে ধৰণৰ আপুনি BTC মানে বিটকয়েনত আপুনি কইন বাই কৰিব পাৰে অতি সহজ কাম আৰু সহজতে আপুনি এই কাম কৰিব পাৰে তো যদি ভিডিওটো ভাল লাগিছে নিশ্চয় লাইক কৰিব আৰু চেনেলটো যদি প্ৰথমবাৰৰ কাৰণে আছে নিশ্চয় সাবস্ক্ৰাইব কৰিব আজিলৈ আছো থ্যাংক ইউ